আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ Hello everyone, welcome back to my channel. মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোলৈ স্বাগতম। আমাৰ অতিকৈ মৰমৰ ভোগালী বিহু নিশ্চয় ওচৰ হে অলপ পিঠাপনা যোগাৰ কৰিবলৈ চাউল খুন্দিবলৈ বৰা চাউল খুন্দিবলৈ যাও ঘৰৰ ওচৰৰ বৰমাটো ঘৰত যেহেতু আমাৰ ঘৰত ঢেকি নাই হে ধুনিয়াকৈ আপোনালোকক ঢেকিত লগ পাই আছো এয়া ফাইনালি বৰমাটো ঘৰত গৈ পাই ধুনিয়াকৈ এয়া মা ৰেডি হৈছে আৰু ঢেকি দিবলৈ বাহতে মানে আগতে গৈ আধা খুন্দিলে তাৰ পিছত ফোন কৰিলে আৰু যেহেতু সোনকালতে যাব লাগিব নহয়নে বাৰু বেলেগৰ ঘৰত ঢেকি যেহেতু লাইন ধৰিবও লগা হয় আপোনালোকে জানে চাগে যোনে যোনে যায় তাকে মাৰো আজিকালি অভাগ নহৈছে যেহেতু আমি উৰাৰতে খুন্দো ধুনিয়াকৈ মই অলপ ট্ৰাই কৰিলো বহুত বছৰ সৰুতে দিছিলো বুলি ক'ব পাৰি তাকে ধুনিয়াকৈ জুকাই আছে মায়ে তেনেকৈ দি মা আৰু মই ধুনিয়াকৈ অলপমান কৰিলো তাৰপিছত অলপ চালিবলৈ ট্ৰাই কৰিলো যেহেতু মই সৰু চালনীহে ধুনিয়াকৈ চালিব পাৰো এখন বাহৰ হয় মানে অভ্যাস নাই এনেকুৱা ডাঙৰ চালনী তাৰপিছত অলপ বহি তাৰপিছত আকৌ চাহ দিলে পিঠা পনা ধুনিয়াকৈ খালো একদম পুৰা টেষ্টি আহি পাই আকৌ ধুনিয়াকৈ চাহে দিলে বৰমাহতে একদম যি টেষ্টি চাহটো আছিল তাৰপিছত চাহ খাই উঠি আকৌ ঘৰলৈ আহিলো ঘৰলৈ আহি আকৌ মায়ে ক'লে তুমি নাৰিকলখিনি ৰুকা হে আকৌ মই নাৰিকল ৰুকিবলৈ বহি গ'লো যেহেতু মানে মাৰ আকৌ পাকঘৰতো কাম আছে যেহেতু আমি পুৱাই গৈছিলোঁ আমি 7 নহয় টামানত গৈছিলোঁ আৰু ধুনীয়াকৈ 10টা মানত আহি পালোঁ আহি পাই আকৌ মা সিফালে কৰিলে এয়া ফাইনেলি আমাৰ নাৰিকলখিনি ৰেডি হৈ গ'ল এতিয়া আকৌ মই ভাত খাই পিনে ধুনীয়াকৈ ওলালোঁ মানে এঠাইলৈ ধুনীয়াকৈ কাপোৰ কানি লৈ মানে আজি ভাবিছোঁ অলপ ফটোশ্বুট কৰোঁ বোলো আপোনালোকক লগ পাই আছোঁ ডেষ্টিনেশ্যনত এয়া ফাইনেলি বাহঁতৰ ঘৰত যাই পাম আৰু তেতিয়া আপোনালোকক দেখাইছিলোঁ যে এয়া ধুনীয়া পৰিৱেশ ইয়াতে ভাবিছোঁ যে ধুনীয়া এটা ফটো ভিডিঅ' কৰোঁ বুলি এয়া বা আৰু মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ এতিয়া ধুনীয়াকৈ আমাৰ গন্তব্যস্থানলৈ আমি ৰাওনা হ'লোঁ এয়া ধুনীয়া পৰিৱেশ পথাৰৰ যিহেতু এয়া একদম ধুনীয়াকৈ ৰেডি হ'লোঁ আৰু লাইট মেকআপ কৰিছোঁ আৰু তাকে আৰু ধুনীয়া এযোৰ মাৰ 20 বছৰ পুৰণীয়া ধুনীয়া এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ এইযোৰে মাৰ 20 বছৰ পুৰণীয়া হয় আৰু মোৰ ইউটিউব চেনেলৰ সমূহ দৰ্শকবাসীলৈ হিয়া ভৰা উল্লেখ যাচিলোঁ বহাগ বিহুৰ হেপী বহাগ বিহু আপোনালোকৰ জীৱনবোৰ ধুনীয়া ৰঙেৰে ভৰি পৰক যেন আৰু ধুনীয়াকৈ বছৰটো আপোনালোকৰ যায় যেন আৰু অসমীয়া নৱবৰ্ষৰ চবকে হিয়া ভৰা শুভেচ্ছা যাচিলোঁ এয়া ঘৰ আহি পাই দেখিলোঁ আকৌ মায়ে ধুনীয়াকৈ পিঠা পনা বনাবলৈ ৰেডি একদম পুৰা কেইখনমান অলৰেডি বনোৱা হৈ গ'ল ধুনীয়াকৈ এয়া আপোনালোকে অলপমান চাউল গুড়ি দি দিব বৰা চাউল ধুনীয়াকৈ এনেকৈ অলপমানকৈ দি ধুনীয়াকৈ বহল কৰি দিব অলপ দীঘল চাইজকৈ আৰু নাৰিকলখিনি মায়ে ধুনীয়াকৈ কেৰাহীত অলপ ভাজি লৈছিল ধুনীয়াকৈ গুড়েদি এতিয়া ধুনীয়াকৈ মাজত অলপমান স্লাইডকৈ দিছে আৰু আপোনালোকে মিঠাটো আপোনালোকৰ অনুসৰি দিব পাৰে বাকী আপোনালোকে কিছুমানে জানে চাগে মষ্টলি পিপলবিলাকে জানে আৰু বাকী অলপ জুয়ো পোৱালোঁ তাৰপিছত মাক ক'লোঁ ময়ো অলপ ট্ৰাই কৰোঁ দিয়া ভাল হ'লেও হ'ব বেয়া হ'লেও হ'ব বুলি তেতিয়াহে শিকিম ভুল কৰিলে শিকিব পাৰিম নহয়নে বাৰু তাকে তাৰপিছত এয়া ধুনীয়াকৈ অলপমান দি দিলোঁ ময়ো তাৰপিছত আৰু দেউতাই কাষতে বহি পৰা একদম জোকাই আছিল আৰু মোক বা পিঠা আৰু কিবা কিবি জোকাই থাকে এনেও দেউতাই মোৰ লগত তাকে আৰু দেউতাই মজা খানা বনাই একদম বিশেষকৈ মাংস আমাৰ জুইতে বনোৱা হয় বহুত টেষ্টি কেতিয়াবা দেখুৱাম পালোঁ ৰেচিপি বাকী আপোনালোকে পিঠা পনা বনোৱা যোগাৰ কৰিছেনে নাই কমেণ্টত লিখিব আৰু মোৰ এইটো থাৰ্ড ট্ৰাই ফাৰ্ষ্ট ছেকেণ্ড ট্ৰাইটো বেয়া হোৱা নাই বাৰু ঠিকেই হৈছে বাকী তাৰপিছত আমাৰ পিঠা পনা ধুনীয়াকৈ মায়ে বনাইছে বিশেষকৈ মই অলপ হেল্প কৰি দিলোঁ মাক এয়া এতিয়া আকৌ মায়ে ক'লে অলপমান তেল পিঠাৰ যোগাৰ কৰোঁ যিহেতু চাহৰ লগত অলপ খাব লাগিব সন্ধিয়া সেয়ে ধুনীয়াকৈ বৰা চাউল অলপমান নিমখ আৰু পানী তেনেকৈ গুলি লৈ মায়ে ধুনীয়াকৈ এটা ৰুটি বেলা নিচিনাকৈ ধুনীয়াকৈ ৰুটি ডো যেনেকৈ কৰে তেনেকৈ কৰি লৈ ধুনীয়াকৈ চেপ দি ধুনীয়াকৈ মা মই ৰেডি কৰি লৈ এতিয়া ধুনীয়াকৈ তেলত বহাই দিছোঁ আৰু লাগি নাযাবৰ বাবে অলপ লাৰি থাকিব যিহেতু লাগি গ'লে মানে দিগদাৰ হয় সেয়ে ধুনীয়াকৈ আৰু উল্টাই দিব এবাৰ তেনেকৈ অলপ ৰঙা হ'লে নামাই দিব এয়া টেষ্টি একদম ৰেডি হৈ গ'ল তাৰপিছত আকৌ
ৰাতি মায়ে ক'লে যে অলপমান আকৌ ভাজা পিঠা কয় তো সেয়া ভাজা পিঠাও ধুনীয়াকৈ মায়ে ৰেডি কৰিলে এয়া খোৱা চাউল তাৰপিছত অলপ চেনি আৰু নাৰিকল তেনেকৈ ৰেডি কৰিলে মায়ে ধুনীয়াকৈ এয়া চেপটো দিলোঁ বিশেষ বেলেগ নাম আছে যদি জনাব আপোনালোকৰ ফালে কি নাম কয় এইটো কিন্তু খাই খুবেই বেছি টেষ্টি একদম আৰু বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু চাহৰ লগত খাই বহুতে বেছি টেষ্টি লাগে আৰু যদি ট্ৰাই কৰা নাই ট্ৰাই কৰিব পাৰে একদম বহুত টেষ্টি লাগে সঁচাই কৈছোঁ দেই আৰু বেছি টাইমৰো প্ৰয়োজন নহয় আৰু ধুনীয়াকৈ হৈ যায় আৰু উল্টাই দিব অলপ উল্টাই দি ধুনীয়াকৈ এনেকৈ ট্ৰে দি এনেকৈ উঠাই লৈ ধুনীয়াকৈ নমাই দিব তাৰপিছত মাক ক'লোঁ ময়ো অলপ ট্ৰাই কৰোঁ দিয়া যিহেতু এইবোৰ কাম জানিব লাগিব নহয়নে বাৰু কিমাননো মাক ভৰসা কৰিম যিহেতু অসমীয়া ছোৱালী হয় যদি অসমীয়া পাকঘৰৰ কাম নাজানো তেনেহ'লে খুবেই লাজৰ কথা নহয়নে বাৰু তাকে আৰু বিহু বুলিলে অসমীয়াৰ প্ৰাণ নহয়নে বাৰু সেয়ে একদম ধুনীয়াকৈ যা যোগাৰবোৰ কৰি দিছোঁ অলপ মাক তাৰপিছত যা যোগাৰ কৰি আকৌ ইফালে ৰেডি হৈ গ'ল মোৰ টেষ্টি একদম এয়া ভাজা পিঠা ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ